বুড়িয়ের সাধু। বান্দর আৰু শিয়ালৰ সাধু। এটা বান্দৰ আৰু এটা শিয়াল আছিল। সিহঁতে দুয়ো সখি পতাই হেপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ ভাবি হাবিৰ মাজৰ ৰাজআলি এটাৰ কাষত লুকাই আছিল। তেনেতে সেই বাটেদি গোটাচেৰেক মানুহে বিয়াৰ গাখীৰ, গুড়, কল, কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক ক'লে, সখী, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিল। এতেকে এটা বুদ্ধি উলিওৱা যাওক। তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা। মই এইখিনিৰ জোপা এটাতে লুকাই থাকো। সিহঁতে যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা আৰু তুমি মাতিবা খোৱা। দেখিবা সিহঁতে আমাৰ হোৱা খোৱা শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব। বান্দৰে আৰু শিয়ালে এই বুদ্ধি আলোচি লুকাই থাকিল। মানুহকেইটা আহি ওচৰ পালত হোৱা হোৱা আৰু খোৱা খোৱা কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় খাই ভাৰখোৰ তাত পেলাই এৰি থৈ ফিৰাই লৰ মাৰিলে। মানুহকেইটা পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেওদোপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ গৈ হাবিত সুমুৱালে। বান্দৰে শিয়ালক ক'লে, সখী, আমি বস্তুবোৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালে মাৰি আধ্যা কৰি বস্তুবোৰ কাঢ়ি লৈ গুচি যাব। এতেকে এটা কাম কৰা যাওক। মই বস্তুবোৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলত থাকা। তুমিতো আৰু গছত উঠিব নাজানা। ওপৰত মোৰ ভাগ খাম আৰু তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া, মই ওপৰলৈ নিওঁ। এই কথাত শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙনিত থবলৈ ধৰিলে। সকলোখিনি বস্তু ঠান-ঠিত লগাই থৈ অতাই বান্দৰে গছৰ ডালত বহি মহা সুখে নিশ্চিন্ত মনেৰে হেপাহ পলুৱাই খাবলৈ লাগিল। শিয়ালে গছৰ তলৰ পৰা মাত লগালে, সখী, মোৰ ভাগ ক'ত? বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক'লে, সখী, চাবা, সেইটো কল গৈছে, ধৰিবা। গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি ক'লে, সখী, তোমাৰ ভাগৰ গাখীৰ গৈছে, ধৰিবা। এইদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোবোৰ বস্তু খোৱা দেখি শিয়ালে খঙত গছৰ গুৰিত কামুৰি আৰু মাটি আচুৰি পিচুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি গ'ল। এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কোদৰ ওচৰত বহি থকা দেখি ওচৰ চাপি সুধিলে, সখী, কি কৰিছা? শিয়ালে উত্তৰ দিলে, সখী, কিনো কম দেওহে, ৰজাই মোক দবা ৰখীয়া পাতিছে। সেই দেখি ৰজাৰ এই দবাটো ৰখি বহি আছো। বান্দৰে ক'লে, সখী, এচাপৰ বাও দিয়াহে। শিয়ালে উত্তৰ দিলে, নোৱাৰো দিব সখী, ৰজাই শুনিলে মোক কাটি দুচুৱা কৰিব। তুমি শুনা নাইনে নবজাওঁতেই গো গোসাই আছে? বান্দৰে ক'লে, নহয় সখী, লাহেকৈ এচাপৰ বাও দিয়া, ৰজাই নুশুনে, মোৰ বৰ মন গৈছে। শিয়ালে, বাৰু সখী, তোমাৰ কথানো পেলাও কেনেকৈ, লাহে লাহে চাপৰ দিয়ে বোৱা। এই বুলি বান্দৰক কৈ শিয়াল সৎকৰে আঁতৰ হ'ল। বান্দৰে হৰিহতে কোদৰ বাহত চাপৰ মাৰিলত গোটেইবোৰ টেকেলীয়া কদু এটাৰ হাতে ভৰিয়ে গায়ে মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোন যেন হ'ল। বান্দৰে তত নাপাই বাগৰি জুগৰি চিঞৰি বাখৰি সখীয়েকক মাতিলে, সখী, সখী, আহা, মই মৰিলো। শিয়ালে দূৰৰ পৰাই উত্তৰ দিলে, কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলা, তাৰ উপকাৰ কৰিলো। বান্দৰে মাতিলে,
সখী মোক ৰাখা মই মৰিলো শিয়ালে উত্তৰ দিলে গাখীৰ খাই যে খুদা টেকেলিটো মোলৈ পেলাই দিছিলা তাৰ সুৰ তুলিলো বান্দৰে মাতিলে সখী আহা ঐ মই মৰিলো শিয়ালে কুঁহিয়াৰ খাই যে মোলৈ চোবা পেলাই দিছিলা তাৰ পুতক তুলিলো এই বুলি কৈ বান্দৰক তাতে এৰি আঁতৰি গুচি গল ইয়াৰ বহু দিনৰ পিছত বান্দৰে এদিন দেখিলে শিয়ালে এডৰা বেজ কচু ৰখি বহি আছে বান্দৰে তেতিয়া সেই কোডৰ কথা একেবাৰে পাহৰি গৈছিল সি ওচৰ চাপি আহি শিয়ালক সুধিলে সখী কি কৰিছা সেইডৰা কি শিয়ালে হাঁহি মুখেৰে বান্দৰৰ ফালে চাই মাত লগালে এইডৰা ৰজাৰ পুৰা কুঁহিয়াৰ মোক ৰজা ঘৰৰ পৰা ৰখিয়া পাতিছে দেখি ৰখি আছো কিনো কৰিম দেওহে ৰজাৰ হুকুম কুঁহিয়াৰৰ নাম শুনিয়ে বান্দৰৰ মুখৰ পানী ওলাল বান্দৰে কলে সখী মোক সৰু চাই এডালে খাবলৈ দিবানে শিয়ালে উত্তৰ দিলে আও তুমিনো কি কোৱাহে ৰজাৰ কুঁহিয়াৰ মই তোমাক কেনেকৈ খাবলৈ দিওঁ ৰজাই শুনিলে মুখটো মাৰিবই পেটৰ পোৱালিকো চিৰি মাৰিব লুভিয়া বান্দৰে আকৌ কলে নহয় সখী মোৰ বৰ মন গৈছে এডালি মনে মনে খাবলৈ দিয়া ৰজাই গম নাপায় শিয়ালে কলে খাব খুজিছা খোৱা তেহেলৈ মোৰ যি হয় হ'ব কিন্তু এডালিৰ বেছি নহয় শিয়ালৰ অনুমতি পোৱা মাত্ৰকতে খকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চুবাবলৈ ধৰিলে তৎক্ষণাত বেজ কচুৱে তাৰ মুখ খজুৱাই তত এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক মাতিবলৈ ধৰিলে সখী মোক ৰাখা মই মৰিলো শিয়ালে উত্তৰ দিলে কল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা তাৰ উপকাৰ কৰিলো বান্দৰে মাতিলে সখী মৰিলো শিয়ালে উত্তৰ দিলে কুঁহিয়াৰ খাই মোলৈ চোবা পেলাই দিয়াৰ সুৰ তুলিলো বান্দৰে মাতিলে সখী মোক ৰক্ষা কৰা মৰিলো শিয়ালে গুৰ খাই টেকেলিটো মোলৈ পেলাই দিয়াৰ পুতক তুলিলো এই বুলি তাৰ পৰা গুচি গল এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি চাকি ফুৰতে দেখিলে যে শিয়ালটো এটা পুৰণি পাটনাদৰ ওচৰত বহি আছে পাটনাদৰ মুখখন মকৰাৰ জালে ঢাকি থৈছিল বান্দৰে আগৰ দুবাৰৰ কথা একেবাৰে পাহৰি গৈ শিয়ালক সুধিলে সখী কি কৰিছা শিয়ালে সখী কিনো কবা ৰজাৰ ঘৰৰ এটা বিষয় মোৰ গাত সদায় লাগিয়েই আছে ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পোৱা ডোলাৰ মোক ৰখিয়া পাতিছে ৰখি আছো বান্দৰে কলে ৰজাৰ ডোলাত উঠিবলৈ বৰ সুখ নহয়নে সখী কেনেকুৱা এবাৰ মই উঠি চাওঁ দিয়াচোন শিয়ালে কলে নোৱাৰো দিব দেওহে ৰজাই কেনেবাকৈ ডোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব বান্দৰ কি চিন পাবহে লাহেকৈ উঠি চাবলৈ দিয়া যদি নেৰা উঠিব খুজিছা তেন্তে কোনেও নদেখতে বেগেতে উঠা বুলি শিয়ালে কলে বান্দৰে ৰজাঘৰীয়া ডোলাত গা পেলাই সুখ পাবলৈ তৎক্ষণাত টুৱাই ভিৰাই জাপ মাৰি দি তাত পৰিলতে মকৰাৰ জাল বিদাৰি গৈ বান্দৰ নাদত পৰি মৰিল আৰু ইয়াতেই মোৰ সাধুৰ সামৰণি পৰিল সাধুটো কেনে পালা লাইক কমেন্ট শেয়াৰ কৰি জনাব লগতে সাবস্ক্ৰাইব ক্লিক কৰি দিব আৰু মোৰ টেলিগ্ৰাম চেনেলটো যাওক আৰু সাধু কথাবোৰ ডাউনলোড কৰক